হে গাইছ মই আছোঁ বৰ্তমান ঘৰতে আৰু দেখিছে আপোনালোকে মই য'ত ভিডিঅ' বনাওঁলৈকে আহি গৈছোঁ আৰু একচুৱেলি ঘৰত বুলি ক'লে ভুল হ'ব কিয়নো মই এতিয়া ঘৰত নাই দেখিছে আপোনালোকে কেউফালে সেউজীয়া সেউজীয়া মোৰ স্পৰ্টিঙৰ কালাৰ মিলি গৈছে একদম সেউজীয়া গছৰ পাতৰ লগত আজি ভিডিঅ'টো একদম নৰ্মেল টপিকৰ ওপৰত বনাবলৈ যাই আছোঁ মানে বহুতে সুধি থাকে মই ভিডিঅ' পৰা লোকেশ্যনটো দেখাব দেই মানে বহুতকেইটা এনেকুৱা কমেণ্ট পাইছে যে মই ক'ত ভিডিঅ' বনাওঁ লোকেশ্যনটো এবাৰ দেখাই দিবাচোন বুলি কয় আৰু লোকেশ্যন দেখাৰ আগত ছাগলটোৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অলপমান কিবা কিবি কৈ দে ভাই এই আৰু মই লোকেশ্যন দেখাব লাগিলে ফাৰ্ষ্ট এই যে আগত আলিটো দেখিছে মই তালৈকে যাব লাগিব কিয়নো মোৰ পিছফালে আছে মেইন মই ভিডিঅ' কৰা লোকেশ্যনটো আহিলোঁ মই শালিতুৰি মানে আহি আছোঁ এতিয়া চাই আছোঁ মই য'ত লোকেশ্যনটো দেখাম আপোনালোকক সেইটো হ'ল আমাৰ মানে গাঁৱৰ মন্দিৰটো মানে আমি কোৱা নামটো আপোনালোকে জানে মানে কেতকেতেলি শিৱ মন্দিৰ বুলি সকলোবোৰ জানে মই মিনি ব্লগত কৈছোঁ মই মানে এইটো মন্দিৰতে বহুতকেইটা ভিডিঅ' শ্বট কৰোঁ আৰু বেলেগতো কৰোঁ আৰু সিফালে যে দেখিছে সিফালেও কৰোঁ মানে আমাৰ এই মন্দিৰটোতে বহুতকেইটা ভিডিঅ' মোৰ আছে মানে এটা সময়ত মানে আজিৰ পৰা প্ৰায় 5 মাহমান আগত মানে এই ভুন্দিয়া যায় খিতেকীয়াহঁতৰ তেওঁক প্ৰেংক কৰোঁতে মানে সেইদিনাখন বৰষুণ দি আহিছিলে প্ৰেংক ভিডিঅ' কৰিব ক'তো জেগা নাই সেইটো কাৰণে কি কৰিছোঁ এই ইয়াতে এইখন যে আপোনাৰ ত্ৰিপাল দেখিছে সেইখন ত্ৰিপাল এই এতে পাৰিছোঁ মানে আপোনালোকক ভিডিঅ'টো স্ক্ৰীনশ্বট লগাই দিছোঁ চাই লওক মানে এইখিনি পাৰিছোঁ সেইদিনাখন পাৰি ফেলে কি এটা কেমেৰাটো থৈছোঁ থৈ ইয়াতে ভিডিঅ'টো কৰিছোঁ আপোনালোকে সেইটো ভিডিঅ' চাইছে যদি গম পাইছে সেইটো আহিছে 1000 নে কিবা এটা ভিউ আহিছে তেতিয়াৰ পৰা আপোনালোকে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰি যাই আছে মানে মোৰ কাৰণে এইখিনি বহুত বেছি কাৰণ কিয় 7 মাহত মোৰ চেনেলটো 2700 ছাবস্ক্ৰাইব মোৰ কাৰণে একদম কম নহয় কাৰণ আপোনালোকৰ কাৰণে এইখিনি কম হ'ব পাৰে কিছুমানৰ কাৰণে কিন্তু মোৰ কাৰণে এইখিনি বহুত বেছি কাৰণ মোৰ এইখিনিতে বহুত ষ্ট্ৰাগল আছে আৰু জীৱনটোত বাৰু বহুত ষ্ট্ৰাগল আছে কিন্তু মানে এইখিনিত বহুত আছে আৰু এইখিনিতে এটা মেইন পইণ্ট মই মানে প্ৰেংক কল ভিডিঅ' ফাৰ্ষ্ট এইখিনি জেগাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মানে তাত থৈ দিছিলোঁ কেমেৰাটো মানে কুলৰিত তাক বাৰু মই দেখাই দিম সি মানে সেইখিনিৰ পৰা কেমেৰাটো ধৰি আছিল আৰু এইখিনি মই থিয় হৈ পেলাই মই সেই ভিডিঅ'টো বনাইছিলোঁ কাক বনাইছিলোঁ জানে এই জিন্তু যে কিং জিন্তু বুলি আছে তেতিয়া বাৰু তেওঁৰ চেনেলটো RJ ক্ৰিয়েশ্যন বুলি আছিলে নামটো আপোনালোকে যায় এবাৰ চাব কিং জিন্তু বুলি আছে তেওঁৰ চেনেলটো তেওঁ মই এইখিনি জেগাত ৰৈয়ে প্ৰেংক কলটো কৰিছিলোঁ কুলা বুলি কৈছোঁ এইটোৱে হ'ল কুলা এইগুলো আমাৰ কাহিনীটো কৈ দিয়ে কেনেকুৱা চিষ্টেমৰ আছিল কাহিনীটো মানে কি আমি আৰু এইবিলাক প্ৰেংক কল চেংকল ইমান নাজানিছিলোঁ তেতিয়া ইমান মানে আমি সিমান এটা সেই প্ৰেংক কলৰ বিষয়ে নাজানিছিলোঁ মানে মোবাইলটো লৈ আহিছিলোঁ জাষ্ট মোবাইলটো একবাৰ দেখাই দিওঁ নেকি আমি ইয়াত বতাহ খাব আহিছিলোঁ আহোঁতে ই কৈছে মোৰ তাত জিন্তু দা নাম্বাৰটো আছে প্ৰেংক কল কৰোঁ বুলি ক'লা তাৰপিছত মই কৈছোঁ দে কৰোঁ মোৰ মোবাইলটো দিয়া কৰিছিলোঁ নেকি তেতিয়া তোৰ মোবাইলটো আছিল তেতিয়া ইয়াততো আছিল মানে আমাৰ এটা পেহীৰ মোবাইল আছিল এই পেহীৰ মোবাইলটো সেনেকৈ কৰিছিলোঁ মানে এইটো মোবাইল আপোনাক দেখাইছোঁ এইটো বাৰু ইয়াৰ মোবাইল মানে এইটোত এই ভিডিঅ'ৰ ৰেকৰ্ডবিলাক কৰিছিলোঁ হয়নে নাই অঁ এনেকৈ আৰু আমাৰ প্ৰেংক কল জাৰ্ণিটো ষ্টাৰ্ট হৈ গৈছিল তাৰ পৰা মাজে মাজে ভ্লগো বনোৱা হ'লোঁ মিনি ব্লগো বনোৱা হ'লোঁ এতিয়াও ভ্লগ বনাই আছোঁ আৰু মিনি ব্লগ বনাই যাম আৰু প্ৰেংক কল কৰিম আপোনালোকৰ মৰম ভাল পোৱা এতিয়ালৈকে পাই আছোঁ আৰু যাতে ভৱিষ্যতলৈকেও এনেকুৱা মৰম ভাল পোৱা পাই থাকোঁ তাৰে কামনা কৰিলোঁ আৰু এবাৰ মেইন পইণ্ট হ'ল মানে আমি এতিয়া প্ৰেংক কলবিলাক ক'ত কৰোঁ এইজোপা গছ দেখিছা না আপোনালোকে মানে এইজোপাৰ তলতে আমি প্ৰেংক কলবিলাক কৰোঁ মানে এতিয়ালৈকে ষ্টুডিঅ' বনোৱা নাই যেতিয়া বনাম তেতিয়া মানে ষ্টুডিঅ'তে কৰিম আৰু মানে এতিয়ালৈকে ইয়াতে কৰি আছোঁ মানে সেউজীয়া গছৰ তলত তাৰপাছত দেখিছে আপোনালোকে এইফালে গছ আছে ডাঙৰ ডাঙৰ দুডাল এডাল মানে পিকচাৰটো কি ধুনীয়া এটা পিকচাৰ হয় সেইটো কাৰণে মানে এতিয়ালৈকে এটাই কৰি আছোঁ আৰু মানে ভৱিষ্যতলৈকে কি হয় নাজানো যেতিয়ালৈকে পাৰে এটা কৰিম যদি ষ্টুডিঅ' বনাওঁ ঘৰত কৰিম আৰু সেইটোৱে আৰু এটা প্ৰশ্ন বহুতে সুধি থাকে যে আমি ভিডিঅ'ত ষ্টেণ্ড ইউজ কৰোঁ নেকি মানে আৰু মাইক ইউজ কৰোঁ নেকি এতিয়ালৈকে একো মাইক চাইক ইউজ কৰা নাই দুদিনমান কৰিছিলোঁ বাৰু যেতিয়া মানে এই মন মইনা এটা আকাংক্ষা বা প্ৰেংক কল কৰিছিলোঁ তেতিয়া সেইটো ভিডিঅ'তে প্ৰথম মানে কেমেৰা ষ্টেণ্ডো ইউজ কৰিছিলোঁ আৰু মানে মাইকটো ইউজ কৰিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে কৰা নাই আৰু সেইটো ভিডিঅ'ত 17,000 ভিউ আহিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে মানে সেইটো ভিডিঅ'তে ষ্টেণ্ডো ইউজ কৰিছিলোঁ সেইটো ভিডিঅ'তে মানে মাইকডালো ইউজ কৰিছিলোঁ সেইটো কাৰণে চাগে 17,000 ভিউ আহিছে আৰু তেতিয়াৰ পৰা আজিলৈকে একো ইউজ কৰা নাই মানে ডাইৰেক্ট কেমেৰাত ভিডিঅ' কৰোঁ আৰু মোবাইলত ৰেকৰ্ড কৰোঁ সেইটোৱে মাইক বুলি কওঁতে বহুতে হয়তো সুধিব পাৰে যে তই প্ৰেংক কল কৰোঁ মাইক ওপৰত থৈ পেলাই প্ৰেংক কল কৰা নেকি একচুৱেলি সেইটো নহয় এই হেডফোনৰ নিচিনা এডাল কিনিব পায় সেইডাল মই ইউজ কৰি পেলাই ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই চাব যায় তাতে গম পাব এই বুকৰ এডাল মোৰ কটলেছৰ নিচিনা এটা বস্তু আছিলে এইটোৱে আৰু মই মানে লোকেশ্যনটো আপোনালোকক দেখাই দিলোঁ আৰু মানে প্ৰেংক কল ক'ত কৰিছিলোঁ সেইটোও দেখালোঁ বাকী আজি এইটোৱে আছিল এটা সৰু সুৰা নৰ্মেল ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থ'ব দে গাইছ মানে ছাবস্ক্ৰাইবটো বহুত ইম্পৰ্টেণ্ট কাৰণ এনেকুৱা যেতিয়া সদায় মৰম ভাল পোৱা দি যায় তাৰে কামনা কৰিলোঁ